চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰবাৰী আনন্দনগৰত যোৱা 13 ছেপ্টেম্বৰত সৰ্পদংশনত মৃত্যু হ'ল 64 বছৰীয়া মনাই নমুচুদ্ৰ নামৰ এজন লোক। জানিব পৰা মতে বিয়লি নিজা ঘৰতে কাম কৰি থকা অৱস্থাত এডাল বিষাক্ত সাপে দংশন কৰাৰ ফলত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ইপিনে চিকিৎসকে মৃত বুলি ঘোষণা কৰাৰ পিছতো মৃত লোকজনৰ দেহত পুনৰ প্ৰাণৰ সঞ্চাৰ আশা ৰাখি আৰম্ভ কৰা হয় বেজালিৰ চিকিৎসা। অন্ধবিশ্বাসত পৰিয়ালটোৱে বিভিন্ন অঞ্চলৰ পৰা বেজ কবিৰাজ আনি তন্ত্ৰ মন্ত্ৰ আৰম্ভ কৰা যদিও পুনৰ জিন উঠিল লোকজনে। অৱশেষত 3 দিন ধৰি কবিৰাজী চিকিৎসা চলিও প্ৰাণ উভতি নহাত কবিৰাজে হাত দাঙিলে। অৱশ্যে ইমানৰ পিছতো আশা এৰি নিদিয়া পৰিয়ালৰ লোকে আজি চিমেণ্ট নদীত উঠাই দিলে মৃতদেহ। কলৰ ভূৰ বনাই 120 শতিকাৰ প্ৰচলিত নীতি নিয়মৰ মাজেৰে মৃতদেহ ভাসি যাবলৈ দিলে নৈত। পৰহি দিনা ঘটনাটো সন্ধিয়া মুহূৰ্ততে হৈছিলে। তাৰপিছত লগে লগে তেওঁ নকলে। অলপ দেৰি পিছত যেতিয়া আমি ওচৰ চুবুৰীয়া গম পালোঁ, তেওঁক লৈ গৈ আমি বালিকুটি কৃষ্ণনগৰ বালিকুটিত বেজৰ হতুৱাই জৰালোঁ। জৰাৰ পিছত দেখিলোঁ সুস্থ হোৱা নাই মানুহজন। আমাৰ মনো ছেটিছফাই নহ'ল। তেতিয়া আমি তেখেতক লগে লগে চিলাপথাৰ অসামৰিক চিকিৎসালয়লৈ লৈ গ'লোঁ। তাত ডক্টৰে চাই মেলি এটা TT ইনজেকশ্যন দিলে। তাৰপিছত আমাক লিখি মেলি ডিব্ৰুগড়লৈ পঠিয়াই দিলে। ডিব্ৰুগড় গৈ আমি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত তেওঁক ইমাৰ্জেঞ্চিত এডমিট কৰালোঁ। এডমিট কৰোৱাৰ লগে লগে ডক্টৰে তেওঁক চেলাইন লগালে, অক্সিজেন লগালে, পেচাবৰ ৰাস্তাত পাইপ লগালে আৰু ব্লাড টেষ্ট কৰিবলৈ দিলে। ডক্টৰে কৈছিলে মানুহজন বেছি দেৰি হৈ গ'ল, এতিয়া তেওঁৰ অৱস্থাটো ভাল নহয়, তেওঁ আপোনালোকে এইখিনি কৰক। তেতিয়া আমি ব্লাড টেষ্ট কৰিবলৈ গৈ ব্লাড ৰিপৰ্টটো যেতিয়া পইচা পাতি দি ব্লাড দিবলৈ গ'লোঁ, দি আহি পেলাই চাইছোঁ ডক্টৰে আমাক ইংগিত দিছে যে মানুহজন আৰু নাই, মানুহজন গুচি গ'ল। বেজ আপোনাৰ ডিব্ৰুগড়ৰ পৰাও আহিছে, এইফালে আপোনাৰ কুলিগাঁও, ইফালে আৰু কাকোবাৰী এনেকুৱা ছাইডৰ বেজ আহিছিলে, ছাগলীকটা। কালি ৰাতি লাষ্ট টাইমত ডিব্ৰুগড়ৰ পৰা এজন বেজ আহিলে, তেওঁ জাৰি পেলাই আৰু নোৱাৰোঁ বুলি ক'লে। ঘটনাটো আপোনাৰ ধৰক 6টামান বজাত অনুমানিক হৈছিলে। আমি ডিব্ৰুগড় গৈ পাইছোঁ প্ৰায় 11টা 10-15 বাজি গ'ল। এইখিনি ইয়াত বেজক জৰাই চিলাপথাৰ মেডিকেল গৈ এনেকৈ কৰোঁতে আমি 11টা 10-15 মানত ডিব্ৰুগড় গৈ পাইছোঁ। এইটো সাপটো চিনাক্ত কৰিব পৰা হোৱা নাই। তেওঁ কোৱা মতে সৰু সেউজীয়া ৰঙৰ সাপ আছিলে। এইটো ডক্টৰৰ মতে এইটো মাৰাত্মক বিষাক্ত সাপ। আৰু ডক্টৰে কোৱা মতে বোলে এইটো 2 ধৰণৰ প্ৰতিক্ৰিয়া হয়। এটা বোলে আপোনাৰ ব্লাডত ইনস্পেকশ্যন হয়, এটা আপোনাৰ নাৰ্ভত হয়। এইটো নাৰ্ভত হৈছে বুলি কৈছে। এতিয়া আমাৰ যিটো সমাজবিধি নিয়ম মতে এতিয়া আমাৰ সাপেকুটা মানুহক জ্বলোৱা নহয়, তেওঁক মানে এইটো কলৰ ভেৰুৱা বান্ধি ইয়াত কিছুমান সা সামগ্ৰী দি পেলাই যিখিনি দিবলগীয়া পূৰ্বপুৰুষৰ নিয়ম আছে তেনেকৈ দি পেলাই তেওঁক এতিয়া ভেৰুৱাত নদীত উঠাই দিয়া হ'ব।